টিঙা মন হীরা দই সাইকেল নহয় পিলিঙা মন হীরা দই ডেকা নহয় পিলিঙা ৰধলা পথাৰত আহিবা ঐ নিজানত মন হীৰা দই তোমানো কুমলীয়া মা। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ অসমীয়া ৰূপালী পৰ্দাৰ সুৰ শীৰ্ষক এই অনুষ্ঠানটিলৈকে। আজি আমাৰ তৃতীয় খণ্ড। মোৰ এই অনুষ্ঠানটোত আপোনালোকক লগত মই কিছু কথা শ্বেয়াৰ কৰোঁ, বিশেষকৈ পুৰণা অসমীয়া চিনেমাৰ বিষয়ে। যিখিনি চিনেমা 60, 70 বা 80 দশকৰ ভিতৰত হৈছিলে, সেই অসমীয়া চিনেমাখিনিৰ বিষয়ে কিছু আমি আলোচনা কৰোঁ। আৰু যদি আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো লাইক কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া আলোচনা কৰোঁ এইবাৰৰ কোনখন চিনেমাৰ বিষয়ে। মন হীৰা দৈ চাইকেল নহয় টিলিঙা। নিশ্চয় আপোনালোকৰ সকলোৰে মুখে মুখে এই গীতটি আছে, অতি জনপ্ৰিয় গীত। মহানন্দ মজিন্দৰ বৰুৱাই এই গীতটি গাইছিলে। কোনখন চিনেমাত? চিনেমাখন আছিলে বোৱাৰী। হয়, 1982 চনত বোৱাৰী চিনেমাখন ৰিলিজ দিয়া হৈছিলে ইন্দ্ৰাণী এণ্টাৰপ্ৰাইজৰ বেনাৰত, আৰু প্ৰযোজনা কৰিছিলে তপব্ৰত বৰুৱাই, পৰিচালনা শিৱপ্ৰসাদ ঠাকুৰৰ, কাহিনী আছিলে বসন্ত দাস, চিত্ৰনাট্য সংলাপ মুনীন বৰুৱা, সংগীত আছিলে ডাক্তৰ শৈলেন কাকতিৰ, শব্দগ্ৰহণ কালিদাস, সম্পাদনা কৰিছিলে ৰাস বিহাৰী সিনহাই, আৰু কলা নিৰ্দেশনা কাকলি বৰকাকতিৰ। অভিনয়ত আছিলে অসমীয়া ছবি জগতৰ মহানায়ক বুলি আমি যাক কওঁ বিজু ফুকন। বিজু ফুকনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে বিজুদাই, আৰু তেখেতৰ অপজিটত আছিলে অভিনেত্ৰী মৃদুলা বৰুৱা। আচলতে বোৱাৰী চিনেমাখন এখন খুব পাৰিবাৰিক ধৰ্মী কাহিনীৰ ওপৰত বেছ কৰি বনোৱা এখন চিনেমা, আৰু এইখন চিনেমা কমাৰ্চিয়েল অসমীয়া চিনেমাৰ অন্য এটা মাইলষ্টন বুলি, মাইলৰ খুঁটি বুলি ক'ব লাগিব। কাৰণ এইখন চিনেমাৰ পিছত শিৱপ্ৰসাদ ঠাকুৰে আৰু বহুকেইখন চিনেমা তেখেতে কৰিছিলে যি মানে কমাৰ্চিয়েল অসমীয়া চিনেমাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগায়। এই চিনেমাখনত অন্য এটা উল্লেখনীয় দিশ হৈছে এই চিনেমাখনৰ গান। এই চিনেমাখনত যিখিনি গান আছিলে, বিশেষকৈ আপোনাৰ যদি মই কওঁ মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মহানন্দ মজিন্দৰ বৰুৱাই গোৱা এই গীতটি, লগতে কি এই যে ৰণাংগনৰ কাহিনী সমৰ হাজৰিকাই গাইছিলে, আৰু কীৰ্তন দশমৰ শংকৰ গুৰু মালবিকা বৰাৰ কণ্ঠত এই গীতবিলাকে অতি জনপ্ৰিয়তা লাভ কৰিছিলে। এতিয়াও জনপ্ৰিয় এই গীতসমূহে, আৰু এই গীতবোৰে এই চিনেমাখনক এটা নতুন মাত্ৰা প্ৰদান কৰিছিলে। এই চিনেমাখনৰ আৰু এটা কাহিনী এটা কওঁ যে মৃদুলা বৰুৱা যি অভিনেত্ৰী আছিলে, তেখেতক তপব্ৰত বৰুৱাই বিয়া কৰাইছিলে এই চিনেমাখনৰ পিছত। মৃদুলা বৰুৱা তপব্ৰত বৰুৱাৰ পত্নী। আৰু শিশু শিল্পী হিচাপে ইয়াতে আছিলে মৌচম আৰু মৌচুমী। হয়, মৌচম আৰু মৌচুমী। এই চিনেমাখন এটা দিশ বুলি নকওঁ, এটা ঘটনা এটা হৈছিলে। আচলতে সেইখন চিনেমাখন শ্বুটিং কৰাৰ সময়ত বা এডিটিং কৰাৰ সময়তো কাৰো চকুত ধৰা পৰা নাছিলে, আৰু এইখিনি কথা পিছত আলোচনা কৰিছিলে অভিনেত্ৰী মৌচুমীয়েও, যে আচলতে শিশু শিল্পী হিচাপে তেওঁলোকে যেতিয়া অভিনয় কৰিছিলে, যেতিয়া চিনেমাখন আগবাঢ়ে তেতিয়া ল'ৰা শিশু শিল্পীৰ মৌচমক মানে সৰুৰ পৰা ডাঙৰলৈকে দেখুওৱা হয়। মানে এটা বয়সৰ পিছত নেক্সট বয়সটো যখন আৰু বেলেগ এজন শিল্পী আহে, কিন্তু মৌচুমীৰ বয়সটো একেই থাকে। মানে আপোনাৰ সৰুতে দেখুওৱা মৌচুমীও যেতিয়ালৈকে শিশু অৱস্থালৈকে ৰাখে তেতিয়ালৈকে একেজনী অভিনেত্ৰী শিশু শিল্পীকেই তাতে ৰখা হয়। গতিকে এইটো এটা অকণমান খেলি মেলি হৈছিলে। আচলতে সেই সময়ত কোনেও মন কৰা নাছিলে, চিনেমাখন চোৱাৰ সময়তো বহুতে মন কৰা নাছিল, পিছত কথাষাৰ আচলতে ওলাই পৰিছিল। গতিকে অসমীয়া চলচ্চিত্ৰৰ এই গোটেই জাৰ্ণিটোত, এই গোটেই আমাৰ যিটো অসমীয়া চলচ্চিত্ৰ এইটো এৰা, ইয়াতে বোৱাৰী চিনেমাখনৰ খুব এটা সাংঘাতিক ৰোল এটা আছে। কাৰণ বোৱাৰী চিনেমাখন এখন খুব কমাৰ্চিয়েলি ছাকচেছফুল চিনেমা বুলি আমি ক'ব লাগিব। বাণিজ্যিক ক্ষেত্ৰত এখন খুব ছাকচেছফুল চিনেমা, আৰু এইখন চিনেমাৰ যোগেদি আমাৰ মহানায়ক বিজু ফুকন ডাঙৰীয়া বিজুদাই
যথেষ্টখিনি তেওঁ চৰ্চাত আছিলে, তেওঁ যথেষ্টখিনি ছাকচেছ হৈছিলে এই চিনেমাখনক লৈ পেলাই। মই এই চিনেমাখনৰ গীতৰ বিষয়ে আকৌ এবাৰ আহিছোঁ যে মন হিৰালৈ চাইকেল নহয় টিলিঙা গীতটিৰ লিংক আপোনালোকক মই তলত দি দিম, আপোনালোকে শুনিব অৰিজিনেল গানটো। এতিয়া নতুনকৈও বহু নতুন কিছু কণ্ঠশিল্পীয়ে গানটো গাইছে, কিন্তু আচলতে এই গানটো মানে অৰিজিনেল গানটো গাইছিলে মহানন্দ মজুমদাৰ বৰুৱাদেৱে। আৰু মই কীৰ্তন দশম শংকৰ গুৰু গীতটোৰো লিংকটো তলত মই দিম। আৰু চিনেমাখন আপোনালোকে চাব, এখন খুব পাৰিবাৰিক ধৰ্মী চিনেমা, খুব ভাল পাব। পুৰণা অসমীয়া চিনেমা, 1982 চনত মই ক'লোৱেই ৰিলিজ দিয়া চিনেমা। গতিকে এইখিনিয়ে এই চিনেমাখনৰ বিষয়ে অকণমান আলোচনা কৰিলোঁ। আজিলৈকে এৰো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে আহিছোঁ, ধন্যবাদ।